হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মোটা কথা একেটাই। হিমন্ত বিশ্ব শৰ্মাৰ কথা ইমানকৈ কথা পাতি থাকি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে কি পৱন খেৰাক পেৰা বনাই দিব। পৱন খেৰা পেৰা হ'বনে নাই নাজানো, কিন্তু পৱন খেৰাই হিমন্ত বিশ্ব শৰ্মাক চেৰা বনাই দিলে, এইটো কনফাৰ্ম। পাগলা হৈ গ'ল নে নাই বাৰু কওকচোন আপুনি? এইবাৰ বিধানসভাৰ ইলেকশ্যনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দৃশ্যটো আপোনালোকৰ মনত পৰে নাই? হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ মূৰটো ফালি তেওঁৰ পত্নীৰ মূৰত শিৰত সেন্দুৰ আছেনে নাই যে দেখুৱাবলৈ চেষ্টা কৰিছিলে, মনত পৰে নাই? মানুহটো একদম পাগলা হৈ যোৱা যেন লাগিছে নে নাই বাৰু আপোনালোকৰ? এইবাৰ তিনি গগৈ লগ লাগি হিমন্ত বিশ্ব শৰ্মাক পানী খুৱাই দিছোঁ, পগলা কৰি দিছোঁ, মাথা বেয়া হৈ গৈছে, চেৰা পাগল হৈ গৈছে। সেইকাৰণে একো হিমন্ত বিশ্ব শৰ্মাৰ কোনো কথা এতিয়া বিশ্বাস কৰি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই যিজনক হেৰি ৰাখি থৈছে, কি বুলি কয়, চিপি কি পুলিচ কমিশ্যনাৰ, সেই পুলিচ কমিশ্যনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মেইন চিণ্ডিকেটৰ মাষ্টৰজন। হিমন্ত বিশ্ব শৰ্মাৰ গোটেই গুৱাহাটী চিটিৰ মেইন চিণ্ডিকেটৰ মাষ্টৰ, এই মাষ্টৰজনে কমিশ্যনাৰ তাত। এতিয়া আকৌ সেই কমিশ্যনাৰজনক বোলে ট্ৰেন্সফাৰ দিব। আৰে ভাই, তোমাৰ ঘৰৰ মানুহ, তুমিহে ৰাখিছা তেওঁ। তোমাৰ কথা যদি লুকুৱাই দিছে, তাৰমানে কি পুলিচেও গম পাইছে যে এইবাৰ বিজেপি চৰকাৰ নাহে, কংগ্ৰেছৰ চৰকাৰ আহিব, বিৰোধী চৰকাৰ আহিব। গতিকে যিহেতু বিৰোধী চৰকাৰ আহিব, পুলিচে আগতীয়াকৈ খবৰটো দি কি কৰিছে, বিজেপি চৰকাৰৰ পৰা ওপৰত অনাস্থা দেখুৱাই আমাৰ নতুন মানুহবিলাকৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মোটা কথা একেবাৰে। হিমন্ত বিশ্ব শৰ্মাৰ কথা বাদ দিয়ক, তেওঁ চেৰা হৈ গৈছে, চেৰা বলিয়া। তেওঁৰ কিছু মন্তব্য দেখিবলৈ পোৱা গৈছে, যিবিলাক শব্দ ব্যৱহাৰ কৰিছে, ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমালোচনা হৈছে। কি ক'ব এই সন্দৰ্ভত? মানে আমাৰ অসমীয়া মানুহে এটা শব্দৰ অৰ্থ বুজি পোৱা নাই। পৱন খেৰাক তেওঁ যিটো শব্দ ক'লে, সেইটো শব্দ কোৱাৰ পাছত পৃথিৱীৰ কোনো মানুহে কেতিয়াও শাসনত থাকিব নোৱাৰে। অসমীয়া মানুহে বুজি পোৱা নাই কাৰণে, হিন্দী শব্দটোৰ অৰ্থটো বুজি পোৱা নাই কাৰণে তেওঁ যিটো শব্দ ক'লে, পৱন খেৰা সম্পৰ্কে তেওঁ যিটো কৰিম বুলি ক'লে, সেইটো শব্দ যদি পৃথিৱীৰ কোনো মানুহে বুজি পায়, তেতিয়াহ'লে তেওঁৰ লগত কোনো ঘৈণীয়েকো নাথাকে, তেওঁৰ লগত কোনো মহিলা, কোনো জীয়েকো তেওঁৰ লগত নাথাকে, কোনো মানুহ তেওঁৰ লগত নাথাকে। হিমন্ত বিশ্ব শৰ্মা একদম 100% পাগল হৈ গৈছে, ফুল পাগল। আগতে চেৰা আছিলে, এতিয়া ফুল পাগল হৈ গ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই একদম নক'বলগীয়া পৃথিৱীৰ আটাইতকৈ 2 নম্বৰী কথাবিলাক কৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা চৰ্চা কৰাটো বাদ দিয়ক, তেওঁৰ দিন গ'ল। এইবাৰ তেওঁ চৰকাৰ ভাগিব, আমি নতুন চৰকাৰ বনাম, আৰু নতুন চৰকাৰ বনালে কেনেকৈ অসমখন চলাম, এইবিলাক বিষয়ৰ ওপৰত মোক আপোনালোকে প্ৰশ্ন কৰক। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত প্ৰশ্ন কৰি থাকিলে অসমৰ একো উন্নতি নহ'ব। হিমন্ত বিশ্ব শৰ্মাক বাদ দিয়ক আৰু লাভ